চাদৰ বহাগৰ বিহু আহি আছে ধুনীয়াকৈ এখন দোকানলৈ আহক আৰু বহাগৰ বিহুত পিন্ধিবলৈ টচমুগাৰ কাপোৰ লৈ যাওক কোনেও মানে ক'ব নোৱাৰে যে এযোৰ 400ৰ কাপোৰ বুলি তো যোৰা 700 এইটো গোটেই ছেটটো হৈছে 500 এইকেইটা আছে এটা দুটা তিনিটা জুৱেলাৰী লগাই আছে এইটোত তো ইয়াৰ প্ৰাইচটো কিমান হ'ব হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ এইটো বনাবলৈ গৈ আছোঁ এডোখৰ বিশেষ জেগালৈ আৰু চিনাকি জেগাই হয় শিৱসাগৰৰ এডোখৰ জেগালৈ গৈ আছোঁ আৰু ভিডিঅ'টো বিশেষ হ'ল মানে আজি এখন দোকানৰ অপেনিং চেৰিমনি হয়তো তাৰলৈকে গৈ আছোঁ আৰু কিহৰ দোকান হয় কি দোকান হয় সকলোখিনি কথা মই গৈ পালেহে আপোনালোকক জনাবলৈ পাৰিম তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাব শেষলৈকে চালে আপোনালোকেও গম পাব তো ব'লক তাৰলৈকে যাওঁ আৰু লগত কোন কোন আহিছে তেওঁলোককো দেখুৱাম তো ব'লক এইফালে মোৰ লগত আজি আহিছে আমাৰ পোৱালিটো আৰু এইফালে ৰবীন দা আমি তিনিওটা মানুহ গৈ আছোঁ তো ব'লক যাওঁ আজি সেই বিশেষ ঠাইখিনিত গৈ পাই গম পালোঁ যে আজি যিখন দোকানৰ অপেনিং চেৰিমনি আছে সেই দোকানখন এগৰাকী বাৰ হয় আৰু বাগৰাকী এই দোকানখনৰ আগত বহুত কিবা কিবি কৰিছিল আৰু তাৰপিছত গৈ তেওঁ কষ্টৰ ফলত ইমান ডাঙৰ এটা শ্ব'ৰুম খুলিব পাৰিলে আৰু এই বাগৰাকীৰ লগত কথা পাতিম বাৰু তাৰ আগতে দোকানখনৰ ভিতৰলৈ সোমাই যাওঁ আৰু কি বস্তু এখন দোকানত এভেইলেবল আছে সেই গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইফালে দেখিছেনে অসমীয়া গহনাৰ পৰা ষ্টাৰ্ট কৰি ক'ত শেষ হৈছে সেইটো মই শেষলৈকে চাই থাকিলে আপোনালোকে দেখিব আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যনো আছে সকলোখিনি দেখুৱাম তো ব'লক এফালৰ পৰা চাই যাওঁ আজি যিখন দোকানৰ কথা কৈছিলোঁ সেই দোকানখনতে মই এতিয়া উপস্থিত আছোঁ আৰু দোকানখন হৈছে ঢিতাইপুখুৰী তিনিআলিত ঢিতাইপুখুৰী নঙলামৰা তিনিআলিত আৰু এই আণ্টিগৰাকীৰে মানে সেই দোকানখন হয় আৰু এই দোকানখনৰ বিশেষ কথাখিনি তেওঁ নিজেই ক'ব দোকানখন কিহৰ হয় কেনেকৈ কি হ'ল গোটেই কথাখিনি তো দোকানখনত মানে স্পেচিয়েলি কি বস্তু পোৱা যাব ইয়াত অসমীয়া গহনাৰ লগতে কাপোৰ আইটেম সকলোৰে আছে ধৰি লওক লেডিজ জেণ্টছৰ মেখেলা চাদৰৰ পৰা আদি কৰি মানে তাৰ প্ৰাইচবিলাক আমি ইমান এক্সপেঞ্চিভো নহয় চাগে ন অলপ সুলভ মূল্যতে পোৱা যাব মানে আপুনি টাউনলৈ গ'লে যিমানখিনি পইচা খৰচ হয় সময় খৰচ হয় আৰু সময় আচলতে আজিকালি ঘপককৈ যাবলৈ নোলায় তো ওচৰতে এতিয়া মানে সুলভ মূল্যতে আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু খৰচতে চব আইটেম ধৰি লওক ক'ৰবাত কিবা এটা ওলাইছে ইয়াৰ পৰাই ধৰি লওক ল'ব পাৰিব হয় আৰু মানে ইয়াৰ আগত আপুনি কি কৰিছিলে আৰু এতিয়া এখন অপেনিং কৰিছে বহুতৰ মুখত মানে শুনি আছোঁ সেইকাৰণে সুধিলোঁ সৰু দোকান এখন দি আছিলোঁ হয় তাৰ পৰা এতিয়া কৰি 5 বছৰমানৰ আগতে অকণমান ডাঙৰকৈ দোকান এখন অসমীয়া গহনাৰ লগতে কাপোৰ ৰাখিছিলোঁ হয় বৰ্তমান তাৰ পৰা আৰু এটা শ্ব'ৰুম কৰি এইটো অকণমান ডাঙৰকৈ কাপোৰৰ আইটেমখিনি ৰাখি আৰু অসমীয়া গহনা অকণমান বেছিকৈ ৰাখিবলৈ চেষ্টা আৰু কাৰো পৰা সহায় নোলোৱাকৈ চাগে সহায় বৰ্তমান মই লোৱা নাই মোৰ মানুহজনে অকণমান হেল্প কৰে হয় বাদে মই এনেই বেংকৰ লোন বা সেইবিলাক লৈ আগবঢ়া নাই তো আপোনালোকে গম পাইছে তেওঁৰ মুখেৰে মানে কাৰোৰ পৰা সহায় নোলোৱাকৈ এনেকুৱা এটা পৰ্যায়ত তেওঁ এতিয়া উঠি গৈছে ইমান এখন ডাঙৰ শ্ব'ৰুম তেওঁ খুলিছে তো কষ্ট কৰিলে এদিন সকলোৱে মানে সফল হ'ব পাৰে আৰু মোৰ মামু ষ্টেচনাৰী নামে আছে অলৰেডি মই বেনাৰখন এতিয়া চেঞ্জ কৰিবৰ কাৰণে আকৌ নতুনকৈ ডাঙৰকৈ বনাবৰ কাৰণে দি থৈছোঁ লোৱা নাই কাৰণে লগোৱা নাই মোৰ দোকানখনৰ নাম মামু ষ্টেচনাৰী আছিলে মামু ষ্টেচনাৰী হয় আৰু ইয়াতে যিসকলে মানে চেপন সোণপুৰা ৰুটটো যোনে অহা যোৱা কৰে মানে দেখিবই যদি সোণপুৰাৰ পৰা আহে আপোনালোকে লেফ্ট ছাইডে চাব আৰু চেপনৰ পৰা আহিলে ৰাইট ছাইডে চাব এখন বহুত ডাঙৰ ধুনীয়া শ্ব'ৰুম ভিতৰত কি বস্তু পায় সেইখিনি মই দেখাম তাৰ আগতে বাৰ লগত কথা পাতিলোঁ ভাল লাগিলে তো সকলোৱে ছাপোৰ্ট কৰিব তো কিবা এষাৰ কৈ দিয়ক হয় বিৰাট ভাল পাইছোঁ আৰু অকণমান ডাঙৰ হওক আৰু যাতে তেওঁ উন্নতিৰ পথলৈ আগবাঢ়ি যাওক ইমানেই কামনাৰে আমি আশা কৰিম আৰু কৈছে বহুত কষ্ট কৰিব পাৰে অকলেই বহুতখিনি আগুৱাই গৈছে বুলি কৈছে সেই হৈছে আৰু ভালেই লাগিছে বা দোকানখন দোকানখনৰ অপেনিং চেৰিমনি হৈ যোৱাৰ পিছতে যেতিয়া কেক কাটিবলৈ ল'লে তেতিয়া গম পালোঁ যে বাৰ ছোৱালীজনীৰ আজি জন্মদিন আৰু জন্মদিনৰ শুভ মুহূৰ্ততে ইমান ডাঙৰ এটা অকেজন ৰাখিলে সেইকাৰণে ভাল লাগিল আৰু ভিডিঅ'টোৰ জৰিয়তে টিকলি লৈ মোৰ ফালৰ পৰা হেপী বাৰ্থডে আৰু সকলোৱে কেক কাটিং কৰিলে এতিয়া আমি যাম কাপোৰৰ কালেকশ্যন চাবলৈ চ' মামুবা দোকানৰ কালেকশ্যনৰ অলপমান কাপোৰ আমি এতিয়া আপোনালোকক দেখুৱাম আৰু বহুত কমটি প্ৰাইচৰ পৰা বহুত হাই ফাই প্ৰাইচলৈকে আছে তো ফাৰ্ষ্টে আমি একদম কমৰ পৰা
লোকে আৰু এইফালে এইখিনি মেখেলা হয় বিহুৰ কাৰণে মজাকৈ মেখেলাৰ মানে কালেকশ্যন কৰি ৰাখিছে আহিব সকলোৱে এইফালে এইখিনি ঘৰৰ কাৰণে পৰ্দা বেলেগ কোৱালিটিৰ বেলেগ প্ৰাইচৰ ল' প্ৰাইচৰো আছে আৰু হেভি প্ৰাইচৰো আছে আৰু এইফালে আছে এইখিনি চাদৰ মেখেলা আৰু এইফালে আমাৰ যিখিনি সৰু ল'ৰা ছোৱালী কাপোৰৰ কালেকশ্যন হয় কিডছৰ এইফালে এতিয়া আমি ইয়াৰ গহনা কালেকশ্যনটো চাম তো মই এইফালে মুঠিখাৰু মজা কালেকশ্যন দেখিছোঁ তো এইযোৰ অকণমান কমন হয় আজিকালি মানে এইটো মুঠিখাৰু বেছিকৈ চলে তো ইয়াৰ প্ৰাইচটো কিমান এইটো যোৰা 700 আৰু মানে ৱাৰেণ্টি আছে নেকি ৱাৰেণ্টি আছে যোৰা 700 আৰু বহুত মৰম লাগিছে টিকলু আৰু এইফালে এইটো সুধিছোঁ এইটো যোৰা কেনেকৈ এইটো যোৰা 600 ইয়াৰ মানে বেলেগ কালাৰ আছে আপোনালোকে কাপোৰৰ লগত মিলাই পিনে বেলেগ মুঠিখাৰু মানে ল'ব পাৰে গহনা বাকীবিলাক গহনাৰ লগতো মিলাই বেলেগকৈ ল'ব পাৰে তো এইফালে এইটো গহনাৰ ছেট অসমীয়া গহনা তো এইটো প্ৰাইচ কিমান হ'ব বা তো চাওক কিমান মানে কমটি এটা প্ৰাইচ এইটো গোটেই ছেটটো হৈছে 500 এইটো বাৰু এক্সট্ৰা লাগি আছে কিন্তু এই ছেটটো এয়া চাওক লকেটটো বহুত হেভি হয় আৰু ডাঙৰো হয় যথেষ্ট অনলি 500ত যথেষ্ট এটা ধুনীয়া গহনা পাব আপোনালোকে আৰু ছেকেণ্ডতে এইটো এটা ছেট এইটো যথেষ্টকেইটা আছে এটা দুটা তিনিটা জুৱেলাৰী লগাই আছে এইটোত তো ইয়াৰ প্ৰাইচটো কিমান হ'ব তো এই গোটেই ছেটটো অনলি 2500 আণ্ডাৰ মানে কমো পাব মানে কম হ'ব তাতকৈ মইতো মানে এষ্টিমেট কিবা এটা কৈছোঁ আৰু ইয়াৰ এডাল হৈছে কপাৰৰ হয় আৰু যথেষ্ট হেভি হয় মানে হালকা নহয় ইমান আৰু খুব ধুনীয়াকৈ মানে ইয়াৰবিলাক চাওক ইমান ধুনীয়াকৈ ডেক'ৰেট কৰা আছে আৰু এইফালে জাপিটো যথেষ্ট গধুৰ হয় আৰু এই গোটেইখিনি বস্তুৱে মানে বহুত বেছি মানে এক্সপেঞ্চিভ টাইপৰ কিন্তু ইমান বেছি এক্সপেঞ্চিভ নহয় আৰু দুটা অসমীয়া গহনাৰ ছেট আছে এটা এইটো আৰু এই দুটা প্ৰাইচকেইটা ইয়াতে লিখা আছে এইটো আপোনাৰ 3510 লিখা আছে এইটো আপুনি ৱাৰেণ্টি পাব ইয়াতে লিখা আছে উৎকৃষ্টমানৰ সোণৰ পানী চৰোৱা অসমীয়া গহনা আৰু যথেষ্ট মৰম লগা হয় চিম্পুল হয় কিন্তু মৰম লগা হয় আৰু এটা এইটো যথেষ্ট মৰম লগা তো ছেইম সেইটোতকৈ ইয়াৰ প্ৰাইচটো অলপমান এইটো আপোনাৰ 4650 হয় ৱাৰেণ্টি পাব আৰু দুইটাই গহনাই বহুত বেছি মৰম লগা হয় এইখিনি উপৰিও ইয়াত আপুনি চেণ্ডেলৰ ধুনীয়া কালেকশ্যন পাব মই এইযোৰেই মানে মোৰ ভাল লাগিলে তো এইযোৰ আপোনালোককো দেখুৱাওঁ তো এনেকুৱা টাইপৰ মানে পাব আপোনালোকে ধুনীয়া চেণ্ডেল এইযোৰ বহুত হাই কোৱালিটিৰ হয় তো সকলোখিনি আপোনালোকৰ লাগতিয়াল বস্তু পাব ইয়াত বাকী এইবিলাকৰ প্ৰাইচবিলাকো বহুত বেছি এক্সপেঞ্চিভ নহয় কিন্তু মই কৈ নিদিওঁ আপোনালোকে নিজে আহিব তেতিয়া গম পাব ন মুঠৰ ওপৰত আপোনালোকে যদি ইয়াতে আহে ইয়াত আপোনালোকে সৰু ল'ৰা ছোৱালীৰ পৰা একদম ডাঙৰ মানুহলৈকে লাগতিয়াল যিখিনি বস্তু গোটেইখিনি বস্তু এইখন দোকানত পাব আপোনালোক গিফ্টৰ বস্তু হওক ল'ৰা ছোৱালীৰ জোতা চেণ্ডেল বা ডাঙৰ মানুহৰ জোতা চেণ্ডেল হওক চাদৰ মেখেলা গহনা সকলোখিনি বস্তুৱে আপোনালোকে পাব তো সকলোৱে এবাৰ আহিব নোহোৱাকৈ নাথাকিব চ' আজি ভিডিঅ'টো ইমানেই আছিল মামুবাৰ দোকানখনলৈ সকলো এপাক আহিব মই ডেছক্ৰিপশ্যনত দোকানৰ এড্ৰেছটো ৰাখি দিম আৰু কণ্টেক্ট নম্বৰ দি দিম কণ্টেক্ট কৰিব তো আজিলৈ বাই বাই অন্য এটা ব্লগত লগ পাম